এইটো কি মিউজিয়াম হল মই বুজি নাপালো নাঙলখনটো অসমীয়া মানুহৰে নাঙল যিকেইটা মাছ মৰা বস্তু দিছে আমাৰটো অনুসূচিত জাতিৰ মানুহবিলাকেতো ৰাইজে অনুসূচিত জাতিৰ সন্মানীয় ৰাইজেতো এইটো অতীজৰ পৰাই ব্যৱহাৰ কৰি আছে লুঙিখনক বাদ দি তাত কি নতুনত্ব আছে গতিকে তেওঁলোকে এইটো ডেফিনেটলি চৰকাৰক প্ৰমাণ কৰিব লাগিব যে নাঙলখন অকল মিয়া মানুহে ব্যৱহাৰ কৰে অসমীয়া মানুহে ব্যৱহাৰ নকৰে যদি মিয়া মিউজিয়াম খুলিছে অসমীয়া সামগ্ৰীখিনি লৈ গৈ সেইটোতো গোচৰ হ'ব নাঙলখন অসমীয়া মানুহে ব্যৱহাৰ কৰে তেওঁলোকে নাঙলখন তাতে সুমুৱাই দিছেগৈ আৰু অসমৰ বুদ্ধিজীৱী মহলে চিন্তা কৰাৰ সময় হ'ল যে মই যেতিয়া মিয়া কবিতাৰ কথা উল্লেখ কৰিছিলোঁ তেতিয়া মোক সাম্প্ৰদায়িক বুলি কৈছিলে এতিয়া মিয়া কবিতা হ'ল মিয়া স্কুল হ'ল মিয়া মিউজিয়াম হ'ল গতিকে এই প্ৰত্যাহ্বানবিলাকৰ কথাইতো মই গোটেই সময়ছোৱাত কৈ আহিছোঁ তাকে কৈছোঁ কলাক্ষেত্ৰ যদি কিবা তেওঁলোকৰ সম্পদ আছে সেইটোলৈ কৰক কিন্তু অসমীয়া মানুহৰ সম্পদখিনিতো তেওঁলোকৰ সম্পদখিনি দেখুৱাব নোৱাৰে যিখন গামোচা দেখুৱাইছে সেইখনতো দেশী মানুহৰ গামোচা পাৰিটো বদলাই পেলাই কৈ দিছে মিয়া মানুহৰ গতিকে এইবিলাকৰ জবাব তেওঁলোকেতো চৰকাৰক দিব লাগিব কাৰ্যালয় খোলাৰ পিছতে ইয়াৰ ওপৰত ব্যৱস্থা হ'ব যি প্ৰত্যুত্তৰ চৰকাৰক দিব লাগিব এটা মিয়া মিউজিয়াম বুলি কোৱাৰ লগে লগে নাঙলখন যে অসমীয়া ব্যৱহাৰ নকৰে অকল যে মিয়াই ব্যৱহাৰ কৰে তাৰ ঐতিহাসিক তথ্যটো তেওঁলোকে দিব লাগিব সেইটো হ'ল নাম্বাৰ 1 পাৰ্ট নাম্বাৰ 2 পাৰ্ট এইবিলাক কৰিবৰ কাৰণে তেওঁলোকে ক'ত টকা পইচা পাব সেইটো হ'ল দ্বিতীয় পাৰ্ট সেইটো পুলিচে অনুসন্ধান কৰিব তৃতীয় পাৰ্টটো হ'ল যে অসমীয়া মানুহ বা আমাৰ যিখিনি মানুহক আমি ভাৰতীয় মূলৰ বুলি কওঁ তেওঁলোকে এতিয়া চিন্তা কৰাৰ সময় হ'ল যেতিয়া মই এবছৰ আগতে এই কথাবিলাক কৈছিলোঁ তেতিয়াতো মোকেই আপোনাৰ বহুত বুদ্ধিজীৱীয়ে গালিগালাজ আৰম্ভ কৰিছিলে যে এইবিলাক কি কথা কয় কিন্তু আজিতো আমি সকলো বাস্তৱত দেখা পাইছোঁ নহয় কিহত নষ্টালজিক হ'ব লাগে নাঙলখন দেখি নষ্টালজিক হয় যে তেওঁলোকে কি AIDF-এ কিবা চন্দ্ৰগ্ৰহৰ পৰা অহা কিবা মেচিন দি ইমান দিন খেতি কৰি আছিল নেকি খেতিটো এতিয়াও নাঙল দিয়ে হয় শিৱসাগৰটোতো নাঙল দিয়ে খেতি হয় এইটো নষ্টালজিক হ'বলগীয়া কি আছে কৃষিজাত বস্তু দেখিলে চহৰত থকা মানুহবোৰ নষ্টালজিক হয় সেই নষ্টালজিকটো মই বুজি পাওঁ কিন্তু সেইটো মিয়াৰ বুলি ষ্টাম্প মাৰি দিলেতো নষ্টালজিক হ'লে নহ'ব সেইটো কিয় নষ্টালজিক হৈছে তাৰতো যুক্তিযুক্ততা দেখুৱাব লাগিব নহয় যে নাঙলখন অসমীয়াই ব্যৱহাৰ নকৰে এইখন অকল মিয়াৰ সামগ্ৰী মাছ উঠোৱা সামগ্ৰীখিনি অসমীয়া ব্যৱহাৰ নকৰে এইখিনি অকল মিয়াৰ সামগ্ৰী এতিয়াতো আমাৰ ইয়াত যিটো ব্ৰহ্মপুত্ৰ আমি হেৰিটেজ আছে তাৰ ওপৰত আমি যিমান সামগ্ৰী দিছোঁ তাততো গোটেইখিনি আমাৰ মাছ মৰা সামগ্ৰী গোটেইখিনিতো অসমীয়াৰ সামগ্ৰী বুলিয়ে ইয়াত প্ৰিজাৰ্ভেশ্যন হৈ আছে এতিয়াও গৈ আপোনালোকে চাওক আজিলৈকে আমি এই প্ৰশ্নখিনি কৰিব লাগে যে অৰিজিনেল কিন্তু লুঙিখন অৰিজিনেল মই মানিছোঁ লুঙিক বাদ দি আনটো অৰিজিনেল কোনটো বস্তু সেইটোতো আমাৰ এক্সপাৰ্ট কমিটিৰ আগত তেওঁলোকে প্ৰুফ কৰিব লাগিব যে লুঙিখনটো মই মানি লৈছোঁ এইটো মই ডিবেট নকৰোঁ বাকীটো এটা দেশী মানুহবিলাকে কৈ আছে যে আমাৰ গামোচাখন চুৰি কৰিছে বুলি তেওঁলোকেতো উত্তৰ দিব লাগিব চাওক কথাটো হ'ল উচ্ছেদ আপুনি মানুহৰ ঘৰৰ ভিতৰত নিজৰ ঘৰৰ ভিতৰত আপুনি যি ৰাখে এইটোতো আৰু চৰকাৰে উচ্ছেদ কৰা কথা নুঠে এইবিলাক হ'ল জাতিটোৰ প্ৰতি অশনি সংকট আমি ইয়াৰ ওপৰত কেনেকৈ সংঘবদ্ধভাৱে কেনেকৈ আমি সাহিত্যিক সাংস্কৃতিক ৰাজনৈতিক প্ৰতিবাদ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বিষয়ে আমি চাব লাগিব নহ'লে 8খন জিলাটো আজি কি অৱস্থাত আছে জানে আপুনি কিমান জেগাত উচ্ছেদ কৰিব কিন্তু গোটেই ঘটনাটো হ'ল যে জাতিটোৰ প্ৰতি ভাবুকি ইয়াক কেনেকৈ ৰেছপন্স দিব লাগে তাৰ ওপৰত অসমীয়া জাতিয়ে ভাবিব লাগিব চিন্তা কৰিব লাগিব এনেকুৱা প্ৰত্যাহ্বান আহিবলগীয়া দিনত আৰু বহুত আহি থাকিব এই প্ৰত্যাহ্বানবিলাক আমি কেনেকৈ গ্ৰহণ কৰিম ইমান মন্দিৰ নোহোৱা হৈ গ'ল আজি মিয়া মিউজিয়ামটো দেখি আজি আমি ফটক কৰি আমাৰ চকুত পৰিছে কিন্তু বৰপেটাততো আজি গোটেই যিটো সময়ত আমি বিভিন্ন স্থানত আপুনি 50 বছৰ আগৰ ভোটাৰ লিষ্ট চাই লওক চববিলাক ভোটাৰ লিষ্টৰ গাঁওবিলাকৰ নাম কোনোবা ভগৱান দি লিখা আছিল তাৰমানে তাত নিশ্চয় কোনোবা মন্দিৰ আছিল কোনোবা ঐতিহাসিক স্থান আছিল আজিতো এইবোৰ নোহোৱা হৈ গ'ল গতিকে মই বৰপেটাৰ সত্ৰৰ কথাও আগত উল্লেখ কৰিছিলোঁ কিন্তু অসমীয়া বুদ্ধিজীৱীবিলাকেতো লাষ্টত আমাকে গালি পাৰা আৰম্ভ কৰি দিয়ে
সেইকাৰণে এই কথাবোৰ আপোনালোকে আলোচনা কৰক চৰকাৰেতো এটা ঘৰ ভাঙি দিব পাৰে কিন্তু তেওঁলোকৰ হাতত আজি অসমৰ 1/3 ভূখণ্ড তেওঁলোকৰ হাতত আছে প্ৰত্যেকে যদি নিজৰ ঘৰত মিয়া মিউজিয়াম বুলি লেবেল এটা লগাই দিয়ে সেইটোতো আপুনি ভাঙিব নোৱাৰে তাৰ নৃতাত্ত্বিক ৰেছপন্স হ'ব লাগিব যে এই বস্তুটো আপোনালোকৰ কেনেকৈ হ'ল আমাক বুজাই দিয়ক এইটো সেই কামখিনি কোনে কৰিব ৰাজনীতি কৰা মানুহেতো নকৰে অসমীয়া ৰাইজে কৰিব লাগিব যে নাঙলখন আপোনালোকৰ কেনেকৈ হ'ল আপোনালোকে যুক্তি দিয়ক গতিকে এই প্ৰতিবাদৰ যিটো এটা ধাৰণা নিৰ্বাচনৰ সময়তো মই কৈছিলোঁ আজি মই আকৌ ক'ম যে মিয়াটো স্কুলো স্থাপন হৈছে সেই সময়ত মই নাম ধৰি কৈছিলোঁ তেতিয়া আপোনালোকে টিভি নিউজত আপোনালোক নহয় একাংশই মোকে সাম্প্ৰদায়িক বুলি কৈছিলে গতিকে এইটোতো সাম্প্ৰদায়িক নহয় এইটো হিন্দু মুছলমানৰ কথা নহয় এইটো আমাৰ জাতীয় সংস্কৃতিৰ প্ৰতি এছামে ভাবুকিয়ানি আছে মিয়া কবিতা লিখি মানুহে আমেৰিকাত এতিয়া স্পন্সৰশ্বিপ লৈ তাতে ইউনিভাৰ্চিটিত পঢ়ি আছেগৈ এই কথাবিলাকতো আমি কৈ থকা কথাই না মই ভাবোঁ যে নাঙলখন অসমীয়া মুছলমানেও ব্যৱহাৰ কৰে আজি তেওঁলোকেও ক'ব লাগে যে এইখন আপোনালোকে কিয় এনেকৈ কথা কৈছে তাৰপিছত এটা কথা ক'ব লাগিব যে মিয়াটো এটা এথেনিচিটিৰ লগত কেনেকৈ লিংক কৰিলে মিয়াটোতো এটা মানুহক মিয়া চাহাব বুলি কয় এইটো এটা সম্বোধন কৰা শব্দ ইয়াৰ লগত জাতি কেনেকৈ নিৰ্মাণ হ'ল এই কথাবিলাক বিভিন্ন অসম চৰকাৰে যি ফৰাম কৰি দিব সেই ফৰামত তেওঁলোকে উত্তৰ দিব লাগিব সেইটো এটা আইনী প্ৰক্ৰিয়া মিউজিয়াম হোৱাটো কাৰো আপত্তি নাই কিন্তু সম্পদটো কাৰ হয় অসমীয়া সম্পদটো চুৰ কৰি পেলাই আপুনি মিয়া মিউজিয়াম কৰিব নেকি নাম্বাৰ 1 নাম্বাৰ 2 মিয়া বুলি এটা জাতি আছে নেকি মিয়া বুলি নৃতাত্ত্বিকভাৱে এটা জনগোষ্ঠী আছে নেকি এই কথাবিলাক আপোনালোকেও বিতৰ্কত আনক আমিও বিতৰ্ক কৰিম আমিও কথাবিলাক আমাৰ এক্সপাৰ্ট দি কম কিনা আপোনালোকে বস্তুটোৰ পৰা ৰস ল'ব খুজিব যে কমলাক্ষ এনেকৈ কৈছে অমুকেও কৈছে আপোনালোকো অসমীয়া মানুহ এইটো ৰসৰ বস্তু এটালৈকে কনভাৰ্ট নকৰিব এইটো বহুত চিৰিয়াছ কথা আপোনালোকে এটা মুখ দিব অমুকে এনেকৈ কৈছে তমুকে তেনেকৈ কৈছে বস্তুটো এটা ৰস আৰু টিআৰপিলৈকে কনভাৰ্ট নকৰিব ই এটা বহুত চিৰিয়াছ জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান তেনেকৈ আপোনালোকে চিন্তা কৰক এইটোতো আকৌ টিআৰপিৰ পইণ্ট হৈ গ'ল সেইটো লাইনত নাযাব এইটো টিআৰপিৰ পইণ্ট লৈ পেলাই আৰু মোক কিয় ব্যৱহাৰ কৰে চাওক অসমৰ মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ টিআৰপিৰটো পইণ্ট হ'ব নোৱাৰে গতিকে সেই ধৰণৰ প্ৰশ্নটো নকৰিব মই মিয়া মিউজিয়ামৰ ওপৰত চৰকাৰৰ পৰা যিখিনি ক'ব লগা আছিল মই ধুনীয়াকৈ ক'লোঁ नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिथिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।